সো H.R AUTO Agency যিখিনি অফার কৈছিলে সেইখিনি অফার দিয়ে না নাই মই ডাইরেক্ট একদম লাইভ দেখাই আছো মানে আজি আমার কাস্টমার আমার স্কুল পৰা আহিছে NS 160 লৈ আছে এখন বাইক তো NS 160 ললা কিমান ডাউন পেমেন্ট দিলা ডাউন পেমেন্ট আপোনাৰ 10,600 আৰু বাকি গিফট পইচা তুমি ভালকে চাই আছো সকলো দিতে এক্সট্ৰা পেট্ৰল বুক দিছে एक्स्ट्रा के पैसा तुम नहीं करना है तुम्हारे क्या है एक्स्ट्रा के पेट्रोल पैसा प्लस এটা হেডফোন पैसा বডি কভার হট কেস এটো 2 মিটার এটা হেলমেট আছে হেলমেট দামি এটা হেলমেট দেওয়া আছে সব আইএসআই মার্ক আছে G1 ওকে G1 এর হেলমেট হয় এটো লোৱা আৰু লগতে ক্যাশ ডিসকাউন্ট 5000 আপোনালোকে পাই যাব ডাইরেক্ট ক্যাশ ডিসকাউন্ট NS 160 তাৰপিছত 200 ললেও আপোনালোকে 5000 ডিসকাউন্ট পাই যাব আৰু বাকি সকলো বস্তুখিনি দিয়া আছে এতিয়া ইয়াক ডেলিভাৰী দিয়া হ'ব এনে দেখাই আছো না হসা হসি কি দিয়া আছে কিনি চাই থাকক আপোনালোকে তো মিটার ওকে বলে কভার হেডফোন আবার মারতে হেলমেট দুটা হ্যাঁ হেলমেট দুটা তো তারা প্রায় দিব আমি নহয় এইটো আছে আমি এওঁলোকৰ যাৰ কাৰণে এওঁলোকক আমি হট কেস দিছো আর কি কয় রুম হিটার দিছো এটা বডি কভার দিছো হেডফোন দিছো 5 লিটার পেট্রোল হ্যাঁ 5 লিটার পেট্রোল দিছো হেলমেটের কথা হেলমেট দুটা তো আছেই এটো কম্পালসারি দুটা হেলমেট মানে কম্পালসারি তার পাছত কোনবাই লটারিত ইয়ত মানে সরকি ঘুরাই পায় হেতু হল বেলেগকে H.R AUTO Agency ইমান অফার দিয়া হৈছে গাড়ী লওঁতে এতিয়া অফার লৈ যোৱাটো টান পিলপিলি লৈ আহিব লাগিব H.R AUTO Agency গাড়ী লবলৈ আহিলে যিখিনি এক্সট্ৰা গিফট দিয়া হৈ আছে এই অফাৰখিনি পিলপিলিৰ জৰিয়তে নিব লাগিব এনে বাইকত লব নোৱাৰে যিমানখিনি অফাৰ দিয়া হৈছে বাইকত নিব নোৱাৰে পিলপিলি লৈ আহিব লাগিব তো এতিয়া সব আমি হসাকে দিও মিছামিছি কৈ থাকো হসাকে কি কৰো এখিনি চাই থাকো এতিয়া পুরা কংগ্রেচুলেশন ফর ইউর নিউ বাইক তোমার বাবা কংগ্রেচুলেশন লগতে এইটো হল সেফটি আপনার বাইকৰ সেফটি ঘৰৰ পৰা হেলমেট নহকে চলাব নিদিব লগতে এইটো আৰু এটা হেলমেট এফালে এতিয়া গিফট কিহত ল'বা সেইটো ৰেডি কৰা সেইখিনি থৈ দিয়া সেইখিনি এফালে থৈ দিয়া হেলমেটটো লওক এতিয়া আছে এইটো হল ৰুম হিটাৰ ঠাণ্ডাৰ দিনত কামত আহিব ঠাণ্ডাৰ দিন আহি আছে যাব ৰুম হিটাৰ দিয়া আছে আমি যেটো এডভাৰটাইজত কৈছিলো এই গুটেই বস্তুখিনি আপোনালোকে পালেনে এটো আছে আপোনাৰ ৰাইজক কি ক'ব সকলো পাইছে আপোনালোকে আহি যাব আৰু আপোনাৰ অফাৰখিনি লৈ যাব গুটেইখিনি পাইছে পাইছো মানে আপোনালোক আহক বহুত বাম্পাৰ অফাৰ দি আছে সোনকালে আহক আহি লৈ যাওক আপোনাৰ ইয়াতে ডিসকাউন্ট চলি আছে আৰু লগতে 5টা গিফট দি আছে সোনকালে আহক আপোনালোক আহি লৈ যাওক ধন্যবাদ আৰু এইখিনি আছে তোমাৰ হট কেস আছে এটা এফালে আছে বাইক কভাৰ আছে হেডফোন এখিনি তোমাৰ আজিৰ গিফট আইটেম আৰু লগতে বাইকটো ৰেডি আছে তোমাৰ বাইকটো ৰেডি এইটো লব ঠিক আছে তুমি এতিয়া বাইকটো আগুৱাই লৈ বাইকৰ সাউন্ড আছে না যদি এতিয়া ভাবি আছে বাইক লম বুলি তেনেহলে এই পূজাৰ অফাৰত আপোনালোকে H.R AUTO Agencyত আহি যাওক আৰু H.R AUTO Agencyৰ পৰা ধামাকা অফাৰ লৈ কেনে আপোনাৰ বাইকটো লৈ যাওক চাও কেনেকৈ লৈ যায় যেটো গিফটবোৰ আমি পেট্রোল 5 লিটার দিয়ার কথা আছিল এতিয়া পেট্ৰলৰ আমাৰ এক্সট্ৰা পেট্ৰল দিয়া আছে ইয়াতে নাই ডিপুৰ পৰা ভৰাব লাগিব পেট্ৰলৰ পইচাখিনি আমি তোমাক ক্যাশ দিলো হা এই আপোনালোক আহি যাওক আহি কেনে আপোনাৰ অফাৰ লৈ যাওক 5 লিটাৰ পেট্ৰলৰ পইচা দি দিয়ে মানে পেট্ৰল দিবা নহলে মানে পইচা দিছে আমাক পেট্ৰল ভৰাব কাৰণে আপোনালোক আহক আহি কেনে বাম্পাৰ অফাৰখন লৈ যাওক ধন্যবাদ